हेलो फ्रेंड्स स्वागतम जनाइছো मोर चेनेलলৈ আৰু আজি মই আপোনালোকক দেখুৱাব বিচাৰিছো কাস্টাৰ্ড কেনেকৈ বনায় আৰু এই কাস্টাৰ্ড বিট বনাইছে মোৰ বায়ে আৰু মই ভাবিলো ভিডিও ৰেকৰ্ড কৰি থৈ দিও আপোনালোকক দেখুৱাম তেতিয়া হলে বলকচোন কেনেকৈ বনাইছে কাস্টাৰ্ড আপোনালোকক দেখুৱাও বলক আমি কাস্টাৰ্ড বনাবলৈ লৈছো কল দুটা কল লৈছো মই বেদেনা অকনমান কাটি লৈছো আপেল সৰু সৰুকৈ এইটো সাইজত কাটিছো আঙ্গুৰ লৈছো কলা আঙ্গুৰটো বগা আঙ্গুৰটো এতিয়া আপোনালোকে যদি কাটি দিব বিচাৰে কাটিও দিব পাৰে আৰু অলপ লৈছো ইটো ৰেড কালাৰৰ চেৰিটো লোৱা হৈছে আৰু কাস্টাৰ্ড পাউডাৰটো আপোনালোকে কৰিবলৈ হলে মই 2 চামুচ কাস্টাৰ্ড পাউডাৰ দিছো এইটো স্পুনত ফুল এইটো স্পুনত দুটা স্পুন দিছো আৰু ইয়াত অলপ গাখীৰ দিছো গাখীৰ লাগিব মিল্ক নতুবা আপোনালোকে আমুল তাজা ব্যৱহাৰ কৰিব পাৰে আৰু কনসিস্টেন্সিটো চাব আপোনালোকে যাতে এইটো টাইপত হৈ যায় এটো গাখীৰ আধা কাপ দিলে হৈ যাব গাখীৰ আধা কাপ ঠিক নহয় আপুনি গাখীৰটো এইটো পাউডাৰটোৰ লগত মিলাই এনেকৈ মিলাই চাব গাখীৰটো দি থাকিব এনেকুৱাকৈ মিলাই থাকিব তেতিয়া এইটো কনসিস্টেন্সি হলে হৈ যাব আৰু এইখিনি গটেইখিনি মোৰ বায়ে ঠিক কৰি আছে সেই কাৰণে বায়ে কৈ দিছে কি লাগে বস্তুখিনি বলক তেতিয়া হলে ইয়াৰ পিছত কি বনায় আপোনালোকক দেখুৱা এতিয়া এখন কেৰাহী পাতিছো কেৰাহীটো গৰম হোৱাৰ পাছত মই আমুল তাজা ব্যৱহাৰ কৰিছো আমুল তাজা দিছো আধা লিটাৰ দিছো হাফ লিটাৰ এতিয়া এইটো অলপ উতলিবলৈ দিব লাগিব তাৰ পিছত মই উতলি অহাৰ পাছত মই চেনি দিম চাই থাকিব এইখিনি আমাৰ উতলিব দিব লাগিব এইখিনি উতলিব দিব লাগিব আৰু উতলাৰ পিছতহে আমি ইয়াত চেনিটো এড কৰিব লাগিব হয় এতিয়া উতলি অহা নাই উতলি আহক ইয়া উতলি আহিছে মই এতিয়া গেছটো কমাই দিম গেছটো লো ফ্লেমত দিব লাগিব গেছটো লো ফ্লেমত দিছো দি এতিয়া মই চেনি কিমান দিবা 2 3 4 5 স্পুন দিছো আপোনালোকে যিমান ব্যৱহাৰ কৰে সিমান কৰিব পাৰে মই 5 চামুচ মিঠা দিছো যেহেতু ফ্ৰুইটছত মিঠা থাকেই এটো আপোনালোকৰ মানে আন্দাজ মতে হ'ব এতিয়া এইটো অলপ চেনি তো গলিব দিব লাগিব মানে মিক্স হৈ যায় যাতে গাখীৰখিনিৰ লগত এনেদৰে লৰাই থাকিব লাগিব এতিয়া অলপ শুকুৱাব দিব লাগিব গাখীৰটো শুকুৱাৰ পিছত হৈয়ে যাব আৰু নহয় কাস্টাৰ্ড পাউডাৰখিনি এয়া উতলিব ধৰিছে উতলিবই দিছো কাৰণ এইটো যাতে অলপ গেছটো আমি লো ফ্লেমত ৰাখিব লাগিব এতিয়া আমি কাস্টাৰ্ড পাউডাৰখিনি ঢালি দিম গেছটো লো ফ্লেমত ৰাখিব মাজে মাজে হাইও কৰিব লো কৰিব কিন্তু হাই কৰিলে কাস্টাৰ্ড পাউডাৰ দিলে ড্ৰাই হৈ যায় এতিয়া এনেকৈ আপোনালোকে কন্টিনিউয়াস অলপ সময় লৰাই থাকিব আৰু ফ্ৰুইটছখিনি আমি ইয়াতে দিব লাগিব নহয় ফ্ৰুইটছখিনি পাছত দিব লাগিব এতিয়া মোৰ বস্তুখিনি এইটো যদি শুকাই যায় বেছি শুকাই যায় তেতিয়া আপোনালোকে গাখীৰ এড কৰিব পাৰে মোৰ ঠিকই আছে এতিয়ালে সো মই এড কৰিব লগা হোৱা নাই মোৰ কনসিস্টেন্সিটো ঠিকই আছে সেই গতিকে মই গাখীৰ এড কৰিব নালাগে আপোনালোকৰ যদি কিবা কাৰণত কনসিস্টেন্সিটো নিমিলে তেতিয়া হলে গাখীৰ এড কৰিব পাৰে এইটো আপোনালোকে 3 মিনিট সময় কন্টিনিউয়াস এনেকৈ লৰাই থাকিব যাতে বস্তুখিনি মৰহি না যায় মানে শুকাই না যায় যদিও শুকাই যায় তেতিয়া গাখীৰ এড কৰিব পাৰে কোনো প্ৰবলেম নাই মোৰ এটা কাস্টাৰ্ডটো ৰেডি হৈছে মই ফ্ৰুইটছখিনি পাছত দিয়ে এতিয়া এইখিনি হৈ গল এটা বাউলত উলুৱাই লৈছো তাৰ পাছত আমি দিম কলখিনি দিম গৰমত ঠিক দিব ঠাণ্ডা হলে নিদিব আপোনালোকে এইখিনি দিম আৰু আটাখিনি ফলাই ইয়াতে আমি দি দিম এই আঙ্গুৰখিনিও দিম আপোনালোকে যেনেকুৱা ফ্ৰুইটছ খাব বিচাৰে তেনেকুৱা ল'ব পাৰে মই যিটো ভাল পাওঁ সেইটো লৈছো নহয় জানো আমি আপেল দিলো যিকোনো ধৰণৰ ফ্ৰুইটছ দিব পাৰে বাউলটো তেতিয়া মজুৰিছে মই আউটা বাউল আছিলে বাউলটো ক'ত বিচাৰিয়ে নাপালো যাৰ কাৰণে এইটো হৈ যাব লৰাই দিব দেখিছে কনসিস্টেন্সিটো খুব ধুনীয়া হৈছে গোটাও হোৱা নাই পাতলো হোৱা নাই বহুত ধুনীয়া হৈছে এতিয়া বাকিখিনি দি দিম আৰু আপুনি বেদেনা লাষ্ট বেদেনা দিব পাৰে
বেদেনা দিলে কালাৰটো খুব ধুনীয়া দেখি কলা আঙুৰটো কালাৰটো খুব ধুনীয়া দেখি এতিয়া হৈ গ'ল এতিয়া আটাইখিনি মিক্স কৰি দি দিবা মিক্স কৰিম যাতে সকলোখিনি ফ্ৰুইটছ কাষ্টাৰ্ড মিক্স হৈ যায় এইখিনি মোৰ মিক্স কৰি হৈ গ'ল এইখিনিতে গৰম আছে গৰমে গৰমে যিহেতু ফ্ৰিজত থ'ব নোৱাৰি সেইকাৰণে আমি 5 মিনিট সময় ঠাণ্ডা হ'বলৈ দিম মই এনেকৈ ঢাকি থৈ দিলোঁ তাৰ 5 মিনিট পিছত আমি ফ্ৰিজত থৈ দিম ফ্ৰিজত থোৱাৰ পিছত আপোনালোকক দেখাম ছাৰ্ভ কৰিবলৈ কেনেকুৱা হয় এয়া চাব পাৰে মই যেতিয়া ফ্ৰিজৰ পৰা উলিয়াই আনি দেখিলোঁ কেনেকুৱা হৈছে কালাৰটো দেখিব পাইছে ন আপোনাৰ গাঢ় হৈছে কেনেকুৱা এটা ধুনীয়া ছেটিং হৈছে এয়া খাবলৈ বহুত টেষ্টি হৈছে এয়া ধুনীয়া ছেটিং হৈছে আৰু এতিয়া আমি ছাৰ্ভ কৰিম ছাৰ্ভ কৰাৰ কাৰণে মই সকলোকে ইয়াতে দি যাম ঘৰত কেনেকুৱা হয় খাবলৈ বহুত ধুনীয়া টেষ্টি হৈছে য়াম্মি হৈছে এয়া বহুত য়াম্মি হৈছে দেখিবলৈ এতিয়া মই ছাৰ্ভ কৰিম তেতিয়াহ'লে ফ্ৰেণ্ডছ এয়াই আছিল আজিৰ ভিডিঅ'টো আৰু আপোনালোকেও এনেদৰে এবাৰ ঘৰত ট্ৰাই কৰি চাব পাৰে যিসকলে বনোৱা নাই তেওঁলোকে এবাৰ এনেদৰে বনাই খাব তেতিয়াহ'লে আমিও খাই লৈ টেষ্ট কৰোঁ তেতিয়াহ'লে আজিলৈ বাই বাই